So hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট আপডেটটো হ'ল এটা ফেসবুক পোষ্টৰ ওপৰত। সো আপোনালোকে নিশ্চয় বহুত নিউজ চেনেলৰ হেডলাইনত দেউতাকে পাচলি বিক্ৰী কৰিছিল আৰু পুতেক এতিয়া সুদক্ষ পুলিচ বিষয়া আদি এনেকুৱা টাইপৰ লাইন দেখিছে আৰু এইবোৰৰ ওপৰত ৰিয়েক্ট কৰি ৰিসেন্টলি সন্তোষ দত্তা নামৰ এজন যুৱকে ফেসবুকত এটা পোষ্ট কৰিছিলে যেটো বহুতে শেয়াৰো কৰিছে। সো পোষ্টত লিখা আছে যে নিউজ হেডলাইন দেউতাকে পাচলি বিক্ৰী কৰিছিল আৰু পুতেক এতিয়া সুদক্ষ পুলিচ বিষয়া। এতিয়া ইয়াৰ দ্বাৰা ডাইৰেক্ট বুজাইছে যে পাচলি বিক্ৰী কৰাটো এক কাম এই যে সফলতাৰ টেগলাইন দি কামৰ ডাঙৰ সৰুকৈ সমাজত উপস্থাপন কৰা হয় সেই কাৰণে বহুত মানুহে যিকোনো কাম কৰিব নিবিচাৰে এইবোৰ এতিয়া বন্ধ কৰিব হল সকলো কামে সমান সন্মান পাব লাগে কামেই হয় সৰু ডাঙৰ নাই। পিছে আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰে কমেন্ট কৰি জনাবচোন। আৰু যিসকল নতুন মানুহে আমাৰ এই ভিডিঅ'টো চাই আছে মই তেওঁলোকক জনাই লওঁ যে আমাৰ এই চেনেলত আপোনালোকে অসমৰ সোশ্যাল মিডিয়াৰ লগতে ইউটিউব কমিউনিটিৰ নিউজসমূহ পাই থাকিব। সো যদি বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দিবি অল কৰি ল'ব। এতিয়াইছো নেক্সট আপডেটলৈ। এই আপডেটটো হ'ল বংকিম এণ্ড ত্ৰিবেণীৰ ওপৰত। সো বংকিম শইকীয়াৰ বেসিক্যালি দুটা চেনেল আছে, এটা হল বংকিম এণ্ড ত্ৰিবেণী আৰু আনটো হল বংকিম শইকীয়া। সো এতিয়া কথা হল কি বংকিম শইকীয়াই যোৱা দুমাহমান ধৰি বংকিম এণ্ড ত্ৰিবেণী চেনেলটোত কোনো ভিডিঅ' দিয়া নাই আৰু তেওঁৰ ওয়াইফ ত্ৰিবেণী শইকীয়া থকা সকলো ভিডিঅ' তেওঁৰ চেনেলৰ পৰা আঁতৰাই থৈছে। লগতে আপোনালোকে যদি তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলতো যায় দেন দেখিব যে তেওঁৰ ওয়াইফ থকা বা ওয়াইফৰ লগত মৰা এখন ফটো নাই, মানে সেইখিনি ফটো নেদেখিব, তেওঁ হয়তো ডিলিট কৰি থৈছে কিন্তু আগতে আছিলে। আৰু এইবোৰ দেখি তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলৰ ৰিসেন্ট পোষ্টবোৰতো বহুতে নতুন ভ্লগ কিয় অহা নাই, ত্ৰিবেণী বাৰ লগত কি হল এনেকুৱা টাইপৰ কমেন্ট কৰি আছে। আৰু এটা কথা বংকিম শইকীয়াই ইমান দিনে মেইন চেনেলত ভিডিঅ' নাই দিয়া হয় কিন্তু তেওঁৰ সেকেন্ড চেনেলত ৰিসেন্টলি এটা ভিডিঅ' দিছিলে তাতো আনকি বহুতে সেই প্ৰশ্নখিনি সুধি কমেন্ট কৰিছিলে। মই তাৰে 4টা কমেন্ট আপোনালোকক পঢ়ি শুনাই দিছো আৰু ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে ডেসক্ৰিপচনত যাব লিংক দিয়া আছে। এজনে কমেন্ট কৰিছিলে যে ত্ৰিবেণী ক'ত গ'ল, মই ভাবিছিলো তোমালোক হেপিয়েষ্ট কাপল আছিলা, এতিয়া মোৰে বিয়া পাতিব ভয় লগা হৈছে। আজিকালি ত্ৰিবেণী বক ভিডিঅ'ছত নেদেখাই হলো যে দাদা, এন আপোনালোকৰ আগৰ চেনেলতো আপোনালোক দুজনৰ এটাও ভিডিঅ'ছ নাই, কিবা হৈছে নেকি সুধাৰ কাৰণে বেয়া নাপাব, মনত অহা কাৰণে সুধি দিলো। ত্ৰিবেণী বা কথা কিয় নকয় আৰু সব ভিডিঅ' ডিলিট কৰি দিলে ত্ৰিবেণী বা থকা, সঁচা কথা কিয় কৈ নিদিয়ে সব অডিয়েন্সে জানিব বিচাৰিছে, ইমান সুধি আছে সকলোৱে কিয় নোকোৱা, ত্ৰিবেণী ক'ত এবাৰ হলেও ৰিপ্লাই কৰা, সকলোৱে তোমালোক দুয়োকে ভাল পাই কাৰণে সুধিছে, প্লিজ ৰিপ্লাই দিম। কিছুমানে ইভেন ডিভোৰ্সৰ ওপৰতো কমেন্ট কৰিছিলে যিবোৰ মই দেখুৱাব বিচৰা নাই। যি কি নহওক সময়ত সকলো গম পোৱা যাব, মই যদি কিবা আগলৈ আপডেট পাওঁ মই আপোনালোকক জনাই দিম বাৰু। এতিয়াছো নেক্সট আপডেটলৈ। এই আপডেটটো হ'ল বদমাছ গুৰু ভাইন্সৰ ওপৰত, যিয়ে বেসিক্যালি ভাইন্স পাব্লিছ কৰে তেওঁৰ চেনেলত। এতিয়া কথা হ'ল যোৱা কিছুদিন ধৰি তেওঁ ভিডিঅ'বোৰ টাইমত দিব পৰা নাই, যাৰ কাৰণ জনাই ৰিসেন্টলি তেওঁ এটা ভিডিঅ' পাব্লিছ কৰিছে। এটা সৰু ক্লিপ মই আপোনালোকক ইয়াত দেখুৱাই দিছো আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে ডেসক্ৰিপচনত যাব লিংক দিয়া আছে। পাব সোনকালে, মানে কিছুমান মানুহে চাই মোৰ ভিডিঅ'বোৰ তো তেওঁলোকে মই জনাব খোজা নাই, ছাৰপ্ৰাইজ এটা আছে সেইটো পিছত গম পাব। একে সেইটোৱে কৈ থলো এতিয়া বৰ্তমান। আৰু এটা মেইন ৰিজন আছে কি, মানে দেউতাৰ চকুৰ অপাৰেশ্যন আছে। আজি এতিয়া কোনদিন আপোনালোকে ভিডিঅ'টো চাই আছে মই নাজানো, কিন্তু 11 তাৰিখে মানে অহা কাইলৈ, আজি 10 তাৰিখ, অহা কাইলৈ দেউতাৰ চকুৰ অপাৰেশ্যন আছে। আৰু সেইটো এটা ডাঙৰ ৰিজন যে মই ভিডিঅ'ত কনচেনট্ৰেট কৰিব পৰা নাই। স্ক্ৰিপ্ট লিখি হৈ আছে, স্ক্ৰিপ্টটো কমপ্লিট লিখি হৈ আছে কিন্তু এতিয়াছো ইয়াৰ পিছৰটো আপডেটলৈ। এই আপডেটটো হ'ল বিকাশ চেত্ৰীৰ আই লাভ ট্ৰেভেল এণ্ড ফুডৰ ওপৰত। সো ৰিসেন্টলি এই চেনেলটোৱে 9 লাখ ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে, যাৰ ওপৰতে ৰিয়েক্ট কৰি বিকাশ চেত্ৰীয়ে এই বুলি কৈছে যে আৰু আমাৰ হৈ গ'ল 9 লাখ নেক্সট লেভেল ফেমিলি কমপ্লিট। ইমান ইজি নাছিলে এই যাত্ৰা, এই 9 লাখ যে হ'ল ইমান ইজি যাত্ৰা নাছিলে আমাৰ, বহুত আমি আপ এণ্ড ডাউন দেখা পাইছোঁ। আৰু আপোনালোকে যে সদায় মোৰ লগত এনেকৈ আছে আৰু এনেকৈ থাকিব বুলি আশা থাকিল। 1 মিলিয়ন কামিং চুন, ব্লগ আহি আছে ধামাকা, বহুত বেছি ভালো লাগিছে, বহুত বেছি ইম'চনেল হৈছোঁ 9 লাখ হোৱাৰ কাৰণে। কাৰণ 9 লাখ ইজি কোৱাটো, কিন্তু কৰাটো বহুত বেছি টান। আৰু যিটো মোৰ যাত্ৰা ইমান কি ক'ম আপোনালোকে জানে নেক্সট লেভেল ফেমিলি। সো গাইছ আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।